আজি মই আহিছোঁ দীপৰ বিল চাবলৈ। মোৰ লগত আছে মানুহে কেমেৰা কৰি আছে, ভিডিঅ' বনাই আছে মানুহেও। এইটো আমি ৰেল লাইনৰ ওপৰেৰে আহি আছোঁ। মানে এই দীপৰ বিল দেখুৱাৰ আগতে মানে পোনপ্ৰথমতে আপোনালোকক দেখাই লওঁ যে এইখন গাহৰি ফাৰ্ম ইয়াতে খুলিছে। গাহৰি ফাৰ্মৰ পৰা ডাইৰেক্ট দীপৰ বিলত সংযোগ কৰি দিছে মানে পাইপবিলাক। কেতিয়াবা ইয়ালৈ আহিছিলানে তুমি? নাই এইবাৰ মোৰ ফাৰ্ষ্ট। মই কিন্তু এইপিনে আপ ডাউন কৰিছোঁ মানে, কিন্তু ইয়াতে মই ভিডিঅ' বনোৱা নাছিলোঁ। আজি মানে তোমাকো লগ পালোঁ, মানে আজি ফ্ৰী টাইম পালোঁ, সেইকাৰণে মানে ভিডিঅ'টো আৰম্ভ কৰিয়ে দিলোঁ। তাকেতো ইয়াত মৌচমবিলাকো পূৰা ফ্ৰেছ লাগিছে। ধুনীয়া বতাহ আহি আছে, একদম ঠাণ্ডা ফ্ৰেছ হাৱা। মানে এইবিলাক কি ধুনীয়া ভিউ হৈ আছে, মানে পাহাৰ আছে পাহাৰ। মানে আমি যাম সেই ৰাস্তাটোলৈ যাম, সেই ৰাস্তাটোৰ মানে ৰাস্তাটোত বহুত মানুহ থাকে, ইয়াতে আহে। সেই ৰাস্তাটোৰ পৰা আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে যদি ট্ৰেইন আহি যায় কি কৰিবা তুমি? সেইটো পলাব লাগিব। কোনফালে দৌৰিবা? এইটো নাৱৰীয়া, মানে নাৱৰীয়া মাছ মাৰিব গৈছে। এয়া আমাৰ মানুহ চাওক না, মানুহ কেনেকুৱা লাগিল আহি? পানীটো খুব লেতেৰা। ইয়াতে গুৱাহাটীৰ যিমান নলা নৰ্দমাৰ পানীবিলাক ইয়াতে মানে পেলাই দিয়ে দীপৰ বিলত। সেইকাৰণে মানে ইয়াৰ পানী বেয়া হৈ গৈছে, লেতেৰা হৈ গৈছে। এইবিলাক আচলতে আমাৰ মানুহৰ কাৰণে হৈছে। আমাৰ প্ৰদূষণ দূষিত কৰিছে আমাৰ মানুহ, মেইন দেখা আমাৰ মানুহ। ইয়াতে মাছখিনি কি কৰে? মাছমৰীয়াখিনি মাছ মাৰি আছে নাৱত। মাছবিলাক ইয়াতে কৰে, মই দেখুৱাইছোঁ আপোনালোকৰ ফলত। যাম। দেখুৱা মাছ দেখুৱালোঁ বোলা। এইটো ডাঙৰ মাছ পায় না সৰে? এই লেঙি জালতে বজে না? ময়ো মানে নাৱত ধৰি দিছা। গুচি যাব নেকি? বন্ধা আছে। এই পানীবিলাক একদম লেতেৰা, মানে চেলেনি হৈ গৈছে। সেউজীয়া তৰপ হৈ গৈছে না? তুমি কি মাজত যাবা নেকি? এইফালে এই পৰিলা হয়তে ভয় লাগি যায় ন? পৰি যাবা। লৰি আছে মানে এইবিলাক নাও চাওক, পানীৰ ঢৌত মানে লৰি আছে। চাওক চব পিনে পানী, য'ত চাই ত'তে পানী। পানী হ'বই, বিলত পানী নাথাকে ক'ত পানী থাকিব? চাওক গুৱাহাটীৰ গোটেই বানপানী ইয়াৰ পৰাই সৃষ্টি হৈছে। ইয়াতে পানীবিলাক নালাৰ পানী, এইবিলাক গোটেই মানে লেতেৰা পানী। মানুহৰ এইবিলাক লেতেৰা পানী, মানে বহুত লেতেৰা মানে। আমাৰ ইয়াৰ তুলনাত চালে আমাৰ গাঁৱৰ নদীয়ে বহুত চাফা আছে। আমাৰ গাঁৱৰ নদী চিকচিকা পানী, আপোনাৰ ইয়াৰ পানী বহুত লেতেৰা। গাইজ ইয়াতে মানে মাজৰ ফালে যাব পাৰিলোঁ হয়, মানে বহুত ঢৌ দি আছে। এই নাৱৰীয়াৰ দাই কৈ দিছে এই বহুত ঢৌ দি আছে, যাব নোৱাৰা।
সেইকাৰণে মানে আজি নাযাওঁ, বেলেগ দিনা যাই দেখাই দিম মানে মাজত বহুত ভাল লাগিব। আৰু ইয়াৰে পানীটো ইমানে মানে ঢৌ খাই আছে মানে, আৰু বহুত লেতেৰা হৈ আছে পানীটো মানে, দেখিছেনে মানে লাৰিবই কিবা বেয়া লাগে, একদম বিজাল হৈ যায় মানে। এই বৌ পৰিবা অঁ পৰি যাবা, এই পৰি যাবা। ধৰা না কিমান কেইখন নাও আছে ইয়াতে চাওক, বহুত আছে। এই নাই গণি শেষ কৰিব নোৱাৰি, ইফালে আছে আকৌ সিফালে আছে। এতিয়া গধূলি হ'ল মানে, সূৰ্য ডুবি গ'ল। আমিও এতিয়া ঘৰে যাওঁ। ইয়াৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব জলদি মাৰিব। বাই বাই। এই যিহেতু ৰেলগেট পড়ছি কি যাম মানে বাপৰে গাড়ী আকাশলে নজনাকৈয়ে উৰি যাবৰ মন, তাৰে তৰা হৈ নজনাকৈয়ে দূৰৈৰ পৰাই তোমাক চাবৰ মন।